নমস্কাৰ বন্ধু বান্ধৱীসকল, এবি টিপছৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই মোৰ ইনকিউবেটৰত নতুনকৈ কণী কেইটামান দিছোঁ। এই কণীসমূহ মই ইনকিউবেটৰত কেনেকৈ দিওঁ তাকেই এই ভিডিঅ'টোত মই শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। গতিকে আপোনালোকেও ভিডিঅ'টো চাই থাকক। এয়া দেখিছে, কণীসমূহ মই চাফা পানীৰে ধুই লৈছোঁ। ইয়াত কোনো ধৰণৰ চাৰ্ফ বা তেনেজাতীয় বস্তু মই পানীত মিক্স কৰা নাই, কাৰণ কণীসমূহৰ যিবিলাক কোষ সেইবিলাক মৰি যাব পাৰে। গতিকে মই কোনো ধৰণৰ কেমিকেল ইউজ কৰা নাই। এতিয়া মই কণীসমূহ ধুই এখন শুকান কাপোৰেৰে এনেদৰে মুচি দিছোঁ, যাতে কণীসমূহত পানী লাগি নাথাকে। চাওক, এনেদৰে আপোনালোকেও কৰিব পাৰে, কাৰণ কণীসমূহত বহুত লেতেৰা লাগি থাকে, সেইবোৰ গুচাই দিলে ভাল হয়। এনেদৰে মই চাফা কৰি লৈছোঁ। এতিয়া এই কণীখিনি শুকুৱাই লোৱাৰ পাছত মই এই কণীখিনিত কিছুমান নাম্বাৰিং কৰিব লাগিব, অৰ্থাৎ ডেট লিখিব লাগিব। চাওক, মই এই কণীখিনিত কিছুমান ডেট লিখি লৈছোঁ। চাওক, আজি 11 ডিচেম্বৰ। এইটো দেখিছে 11 ডিচেম্বৰ। এয়া হাঁহৰ কণী হয়। এই হাঁহৰ কণীসমূহ যিহেতু সাধাৰণতে 28 দিনত পোৱালি জগে, গতিকে ইয়াৰ পোৱালি জগাৰ ডেট হৈছে 8 জানুৱাৰী। প্ৰায় 8 জানুৱাৰী হ'বগৈ, তাৰ আগে পাছে এদিন দুদিন আগ পিছ হ'ব পাৰে। এতিয়া মই দেখিছে, এই কণীখিনি সকলোতে মই ডেট লিখি লৈছোঁ। এতিয়া মই এই কণীখিনি 25 দিনলৈকে মোৰ ফুল্লি অট'মেটিক ইনকিউবেটৰত ৰাখি 3 দিন ছেমি অট'মেটিক ইনকিউবেটৰত দিম। এইটো দেখিছে, ফুল্লি অট'মেটিক ইনকিউবেটৰ। এইটো এটা কণ্ট্ৰলাৰে মানে লৰাই থাকে। প্ৰায় 3 ঘণ্টা মূৰে মূৰে মই ছেটিং কৰি দিছোঁ। আৰু এইটো দেখিছে, এটা মটৰ। সেই মটৰটোৱে এই ট্ৰেখন অহা যোৱাত সহায় কৰে। এতিয়া মই এই ইনকিউবেটৰটো যিহেতু লেতেৰা হৈ আছে, অলপ চাফা কৰি লওঁ। চাওক বন্ধুসকল, এইটো চাফা হৈ গৈছে। মই এতিয়া ইয়াত কণী ভৰাম। ইয়াত হাঁহৰ কণী 48টাত ধৰে। তাৰ আগতে মই এই ইনকিউবেটৰটো চেনিটাইজ কৰি লৈছোঁ। আৰু আপোনালোকে মুখত মাস্ক মাৰিবলৈ নাপাহৰিব, কাৰণ ইনকিউবেটৰত বহুতো বীজাণু থাকিব পাৰে। গতিকে আপোনালোকে মুখত মাস্ক মাৰি ল'ব। এতিয়া মই চাফা কৰি লোৱাৰ পাছত লাহে লাহেকৈ দি যাওঁ। এয়া প্ৰতিটো লাইনত 6টাকৈ কণী ধৰে। বেছি নধৰে বা এইটো 48টা ধৰিব। তথাপিও লৰাই থকা কষ্টটো নাই। কেৱল মাজে মাজে চাব লাগে, যাতে ইয়াৰ কণীসমূহ ওপৰা ওপৰি হৈ নাযায়। কেতিয়াবা ওপৰা ওপৰি হৈ যায়, লাগি থাকে। তাক এনেদৰে মই কণীখিনি দি লোৱাৰ পিছত আকৌ পুনৰ কণীখিনিৰ ওপৰত অলপ চেনিটাইজ কৰি দিছোঁ।
এতিয়া মই ঢাকনখনত অলপ চেনিটাইজ কৰি দিছোঁ। আৰু এই ইনকিউবেটৰটোত আৰ্দ্ৰতা বজাই ৰাখিবৰ কাৰণে মই এটা ইয়াত সৰু বাটিত পানী দিম। বেছিকৈ নিদিব, কাৰণ 25 দিনলৈকে ইমান পানী নিদিলেও হয়। যিহেতু ঠাণ্ডাৰ দিন, এতিয়া অলপ আৰ্দ্ৰতা লাগে, কাৰণ বতৰটোতো জানেই শুকান বতৰ। সেইকাৰণে মই সৰু বাটি এটাত পানী দি দিছোঁ। এইটো হৈছে মোৰ ফুল্লি অট'মেটিক ইনকিউবেটৰ। W1200 টেম্পাৰেচাৰ কণ্ট্ৰলাৰ এইটো। সেইটো DC এডাপ্টাৰ, 12 ভল্ট DC এডাপ্টাৰ হয়। কণ্ট্ৰলাৰ ছেটিঙৰ বিষয়ে যদি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব, মই ভিডিঅ' বনাই দিম। এতিয়া মই মোৰ ছেমি অট'মেটিক ইনকিউবেটৰটোত আহিছোঁ। তাত মই কেইটামান কণী দি থৈ দিছিলোঁ। ইয়াত পোৱালি কেইটা জগিছে চাওঁচোন আহক। চাওক, এইটো মোৰ ছেমি অট'মেটিক ইনকিউবেটৰ। মই এই ইনকিউবেটৰটোত যেতিয়া কণীবোৰ 25 দিন হ'ব, এই ইনকিউবেটৰটোতে লৈ আহোঁ আৰু চাওক, এয়া পোৱালি জগিছে। আজিৰ পোৱালি মই আজিৰ দিনটোত থাকিব দিম ইয়াতে, আৰু কাইলৈ ইয়াক ব্ৰুডিং কৰিব লাগিব। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এয়াই আছিল। আপোনালোকে যদি কিবা শিকিব পাৰিছে কমেণ্ট কৰিব। এতিয়া মই মোৰ এই ভিডিঅ'ৰ সাৰ্থকতা পূৰণ হৈছে বুলি ভাবিব পাৰিম। ধন্যবাদ। জয় আই অসম।